তো হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আৰু ভিডিঅ'টো আজি মই দেৰি নকৰোঁ, 2x4 10টা ডিজাইন নতুন ডিজাইন আহিছে, গতিকে 10টা নতুন ডিজাইন আপোনালোকক মই দেখুৱাম। পূৰা একদম নেচাৰেল, একদম হাই গ্ল' ছিৰিজ আহিছে, নতুন নতুন একদম আমি আজি লগাইছোঁ কি মাত্ৰ। আৰু ডিজাইনকেইটা আপোনালোকক দেখুৱাম এতিয়া। আৰু আপোনালোকৰ কোনটো ডিজাইন ভাল লাগিছে একবাৰ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু তো বলক ভিডিঅ'টো দেৰি নকৰোঁ, আজি মই ডাইৰেক্ট আপোনালোকক ডিজাইনকেইটা লৈ যাওঁ। বলক এতিয়া ডিজাইন চাব পাৰে, নতুন নতুন ডিজাইন আহিছে। এইটো এটা ডিজাইন আহিছে হাই গ্লছৰ, পূৰা একদম নতুন, একদম ঝাক্কাছ গ্লেজ মাৰি আছে, চাব পাৰে আপোনালোকে লাইটৰ পোহৰত। আৰু এইটো এটা ডিজাইন আহিছে 2x4 হাই গ্লছ ছিৰিজ, পূৰা ঝাক্কাছ ডিজাইনকেইটা আপোনালোকে চাই লওক। কোনটো ডিজাইন ভাল লাগিছে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু এইটো এটা ডিজাইন আহিছে 2x4, ইয়াতে দুটা পিচ আছে, দুটা পিছত আপোনাৰ জইনটো মাজেৰে আছে, গতিকে জইনটো গম নাপাব, পূৰা জইন ফ্ৰী টাইলছ হয়। আৰু ওপৰত এটা ডিজাইন আহিছে নতুন, আপোনালোকক 4টা ডিজাইন দেখালোঁ ইতিমধ্যে। 4টা ডিজাইনৰ কোনটো ডিজাইন ভাল লাগিছে একবাৰ ক'ব মোক। যদি আপোনাৰ ঘৰত যদি ফ্ল'ৰৰ দৰে টাইলছ যদি লগা হৈ আছে, তেনেহ'লে আমাৰ মহাদেৱ টাইলছ এণ্ড চেনিটেৰীত আহক আৰু কম ৰেটত বাই কৰি লৈ যাওক, হ'লচেল ৰেটত। আৰু মই আৰু এটা ডিজাইন দেখাই আছোঁ আপোনালোকক। এইটো এটা ডিজাইন হোৱাইট কালাৰৰ, হোৱাইট আৰু মাজে মাজে ব্লেক আছে, চাব পাৰে আপোনালোকে। আৰু এইটো এটা ডিজাইন আছে গ্ৰীণ কালাৰত আছে ডিজাইন। আৰু তাৰপিছত এইটো এটা ডিজাইন আছে হোৱাইটত, চাব পাৰে হোৱাইটত আহিছে এইটো ডিজাইন। আৰু এইটো ডিজাইন নতুন আহিছে, গ্ৰীণত আহিছে, গ্ৰীণ কালাৰত ডিজাইনটো চাব পাৰে, গ্ৰীণ কালাৰত আহিছে ডিজাইনটো। তাৰপিছত মই দেখুৱাই আছোঁ আপোনালোকক, এইটো ডিজাইন চাওক, হোৱাইটত আহিছে, হোৱাইট আৰু মাজে মাজে ব্লু শ্বেডো আছে এইটো ডিজাইনটো। আৰু এইটো এটা আহিছে গল্ডেনত ডিজাইনটো চাওক, ধুনীয়া ডিজাইন আহিছে, গল্ডেনৰ এইটো ডিজাইন এটা আহিছে। তাৰপিছত এইটো ডিজাইন এটা চাওক, এইটো হৈছে ডাৰ্কত আহিছে ডিজাইনটো, এইটো ডাৰ্ক ডিজাইনত আহিছে, ডিজাইনটো খুবেই ধুনীয়া। এইটো এটা ডাৰ্ক ডিজাইনত আহিছে। আৰু এইটো এটা আছে আপোনাৰ স্কাই ব্লু কালাৰ। তো কোনটো ডিজাইন ভাল লাগিছে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। মই আৰু একবাৰ গোটেইখিনি ডিজাইন মই আপোনালোকক দেখাই দি আছোঁ। ডিজাইনকেইটা আৰু একবাৰ ভিউ কৰি লওক, বহুতে সুন্দৰ ডিজাইন আহিছে, গতিকে ডিজাইনকেইটা আৰু একবাৰ চাই লওক। বহুতে ধুনীয়া ডিজাইন, অলপ দূৰৰ পৰা মই দেখাই দি আছোঁ, ডিজাইনকেইটা চাই লওক, গোটেইকেইটা ডিজাইনে চাই লওক, বহুতে সুন্দৰ ডিজাইন, চাই ল'ব পাৰে ডিজাইনকেইটা। 2x4 হাই গ্লছ ছিৰিজ হয়, ফুল ভিট্ৰিফাইড। আপোনালোকে ৱালতো ইউজ কৰিব পাৰিব এইটো ডিজাইন, আৰু ফ্ল'ৰতো ইউজ কৰিব পাৰিব। বাথৰুমৰ ৱালত যদি ইউজ কৰে, বাথৰুমৰ ৱালতো ইউজ কৰিব পাৰিব। আৰু ধৰক আপোনাৰ বেডৰুম, ড্ৰয়িং ৰুমতো যদি ইউজ কৰে আপোনালোকে, সেইটো ইউজ কৰিব পাৰিব। এইকেইটা 10টা ডিজাইন আহিছে, নতুন ডিজাইন আপোনালোকক মই আজি ভিডিঅ'টোত মই দেখুৱালোঁ। গতিকে কোনটো ডিজাইন আপোনালোকৰ ভাল লাগিছে এবাৰ মোক কণ্টেক্ট কৰি জনাব পাৰে, আৰু নহ'লে বা কমেণ্ট বক্সত কমেণ্ট কৰি একবাৰ জনাই দিব। তো এই 10টা ডিজাইন আহিছে, 10টা ডিজাইন আপোনালোকক মই দেখুৱালোঁ। আৰু 10টা ডিজাইনৰ কোনটো ডিজাইন ভাল লাগিছে প্লিজ এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু যদি ভাল লাগিছে প্লিজ এবাৰ আমাৰ মহাদেৱ টাইলছ এণ্ড চেনিটেৰীত কণ্টেক্ট কৰিব, মোৰ নাম্বাৰ দিয়া থাকিব স্ক্ৰীণত, আৰু বা মোক কণ্টেক্ট কৰিলেও হৈ যাব। আৰু পিয়ৰ হ'লচেল ৰেটত আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। তো দেৰি কিহৰ, যদি ঘৰ বনাই আছে তেনেহ'লে ঘৰৰ কাৰণে আপোনালোকে ধুনীয়া ধুনীয়া টাইলছ আহিছে, লৈ যাওক আৰু ঘৰটো বহুতে ধুনীয়া আৰু একদম ডিজাইন কৰি তোলক। তো আজিকালি ভিডিঅ'টো ইমানে। তো মোৰ ভিডিঅ'টো চবেই চাই হয়, কিন্তু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে পাহৰি যায়। প্লিজ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব, আৰু ছাপোৰ্ট কৰি থাকিব বুলি মই আশা কৰিলোঁ। আপোনালোকৰ মৰমৰ কাৰণে আজি মই ইমানখিনি আগুৱাই গৈছোঁ, আৰু আগলৈ মই ভাল ব্লগ দি থাকিম। এতিয়া আৰু নতুন বছৰ আহি আছে, নতুন বছৰ পিকনিক প্লেনিং কৰি আছোঁ, পিকনিক প্লেনিঙৰ কাৰণে নতুন ভিডিঅ' আহিব আপোনালোকৰ কাৰণে, চাই খুবেই ভাল পাব। প্লিজ এবাৰ মই ভিডিঅ'বোৰ চাব আৰু ছাপোৰ্ট কৰি থাকিব বুলি আশা কৰিলোঁ। আজিৰ কাৰণে ভিডিঅ'টো ইমানেই।